নমস্কাৰ। কিমাননো আসাম পুলিচৰ কাটঅফৰ ওপৰত ভিডিঅ' বনাই থাকিম। কথা হ'ল ভাবিলোঁ মানে যিখিনি ল'ৰাৰ নাম আহিলে, যিখিনি ল'ৰা ছোৱালীৰ নাম আহিলে, তেওঁলোকক অলপ মটিভেট কৰাকৈ, তেওঁলোকে অলপ মটিভেশ্যন পোৱাকৈ এটা ভিডিঅ' বনাওঁ। কথা হ'ল কোনখিনি মানে পেপাৰখন কেনেকুৱা ধৰণে আহিব, সেইটো এটা মানে বহুতে জানিব বিচাৰে। মই কোনো টিচাৰ নহয়, মই মানে আগতে দিয়া হয়, একবাৰ আসাম পুলিচ দিছোঁ। মানে যিখিনি মোৰ অভিজ্ঞতা সেইখিনিৰ পৰাই ক'ম। কথাখিনি বহুত জেনুইন হয়, কথাখিনি পূৰা মানে আপোনালোকে যদি আগৰ পেপাৰখন যদি চাই গম পাই যাব। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গোটেই কথাখিনি বুজি পাব। আগতে 100টা কুৱেশ্যনে আহিছিলে, এইবাৰ চাগে খুব 90টা কুৱেশ্যন আহিব পাৰে। যদি 100টা হিচাপত যাওঁ, মানে 100টা কুৱেশ্যনৰ ভিতৰত প্ৰায় 60টা কুৱেশ্যন একেবাৰে জিয়ে আহিব। আসাম পুলিচৰ পেপাৰখন ইমানো টানো নহয়, সহজেই আহে, চবেই গম পায়েই। কিন্তু সহজ যদিও তাতে কিছুমান ট্ৰিক সোমাই থাকে। মানে 100টা কুৱেশ্যনৰ ভিতৰত প্ৰায় 60টা কুৱেশ্যন এনেকুৱা আহিব, প্ৰতিটো ল'ৰাই পাৰিব। ভালকৈ নপঢ়াকৈ ল'ৰাও মানে পাৰিবই পাৰিব। মানে যদি খুব কম পৰিমাণে পঢ়ি আছে তেওঁও পাৰিব। খেলি মেলি লাগিব সেই 40টা কুৱেশ্যনত। সেই 40টা কুৱেশ্যন আহিব তোমাৰ প্ৰায় ইজি, মানে মডাৰেট আৰু হাৰ্ড। টাৰ্গেট হিচাপে ল'ব লাগিব সেই 40টা কুৱেশ্যন। সেই 40টা কুৱেশ্যনৰ ভিতৰত যদি প্ৰায় 30টামান 20টামান যদি ধৰি লওক কমপ্লিট কৰিব পৰা যায়, শুদ্ধ কৰিব পৰা যায়, তেতিয়া মানে মানুহটো ছিকিউৰ হৈ যায়, মানে কেণ্ডিডেটজন। প্ৰথম কথা মেথছ, ৰিজনিং আৰু ইংলিছটো বহুত ইম্পৰ্টেণ্ট হয়। মেথছ ৰিজনিং যেনেকৈ ইম্পৰ্টেণ্ট, ইংলিছতো বহুত ইম্পৰ্টেণ্ট হয়। সেই বস্তুকেইটা মানে প্ৰায় ল'ৰা ছোৱালী তাতেই ফচি যায়। যিকেইখিনি বেছিকৈ পঢ়ে, যিকেইখিনি বহুত ৰিভাইজ কৰে, কিবা কৰে, কিন্তু ৰিজনিং মেথছ কম আহে বুলি প্ৰায় মানে ৰিভাইজ নকৰে, ভালকৈ নপঢ়ে। অসম পুলিচৰ পৰীক্ষা পাছ কৰিবলৈ হ'লে মানে সেই বস্তুকেইটা বেছি ইম্পৰ্টেণ্ট দিব লাগে মোৰ মতে। যিকে প্ৰায় আহিব, উজু আহে, তথাপিও ৰিভিজনটো বেষ্ট। আজিকালি কম্পিটিশ্যনবিলাক বহুত বেলেগ ধৰণৰ হৈ গৈছে। চব ল'ৰা ছোৱালীয়ে চবেই জানে, প্ৰায় মানে এতিয়া চব চোকাই হৈ গৈ আছে। পুলিচৰ পেপাৰখন এনেকুৱা আহিব, ধৰি লওক প্ৰতিটো কুৱেশ্যন তুমি দেখিবা মই পঢ়াই হয়, আগতে ক'ৰবাত শুনা দেখা তেনেকুৱা কুৱেশ্যনে আহিব, কিন্তু কনফিউজিং থাকিব। কথা হ'ল পূৰা ৰিভিজন দিব লাগিব, প্ৰপাৰ ৰিভিজন থাকিব লাগিব। তাৰপিছতে নিজকে মানে কিছুমান মক টেষ্ট দিব লাগে, তেতিয়া বেছি ভাল হয় মানে। আৰু মেথছ ৰিজনিং মানে কেলকুলেটিং টাইমটো নিজকে ইম্প্ৰুভ কৰিব লাগিব। প্ৰায় ল'ৰা ছোৱালীয়ে, আমাৰো হৈছিলে, মানে কি হয় পৰীক্ষা হলত সোমোৱাৰ লগে লগে কুৱেশ্যনবিলাক দেখাৰ লগে লগে মানে ইজি কুৱেশ্যনকেইটা পালে ভাল, মনটো বহুত ভাল লাগে। কিন্তু যেতিয়া হাৰ্ড কুৱেশ্যন এটা আহি যায়, মাইণ্ডটো পূৰা ফুল্লি ব্লক হৈ গুচি যায়। সেই ব্লকটো ভাঙিব লাগিব। মানে কুৱেশ্যনটো দেখিলে যে যিটো ভয় আহে, টান কুৱেশ্যনটো মানে এইটো নোৱাৰিম, বহুত টাইম লাগিব, সেই বস্তুটো যেতিয়া ভাগি যাব ন, সেই বস্তুটো যেতিয়া আঁতৰি যাব ন, তেতিয়া প্ৰায় 80% কুৱেশ্যন মানে শুদ্ধ হোৱাটো চান্স বাঢ়ি যায়। মানে যিটো বস্তু তোমাৰ বেছি টাইম লাগে, সেইটো বস্তুত তুমি এতিয়া বেছি গুৰুত্ব দিব লাগিব। বাকী যিখিনিত প্ৰায় 2 ঘণ্টা 1 ঘণ্টা উলিয়াই তুমি ৰিভিজন দিব লাগিব। বাকী টান কুৱেশ্যনখিনি ধৰি লওক, যিখিনি মেথছ ৰিজনিং ইংলিছ যিকেইটা কনফিউজিং বেছি থাকে, সেই বস্তুকেইটা তুমি এতিয়া অলপ বেছিকৈ ৰিভাইজ দিব লাগিব। চ' তেনেকৈ যদি ষ্ট্ৰেটেজি লগাই পঢ়া যায়, ৰিভাইজ কৰা যায়, তেতিয়া এক্সামটো প্ৰায় ইজিয়ে হৈ যাব। বাকী সকলোৱে তেনেকৈ নিজৰ ষ্ট্ৰেটেজি বেলেগ, কিন্তু মোৰ কথাখিনি হ'ল তেনেকুৱা, বস্তুটো তেনেকৈ ধৰণেই আহে। চ' আজি এইটোৱে আছিল ভিডিঅ'। বাকী মই চিলেবাছৰ ওপৰত মানে ফাৰ্ষ্ট ৰিভিজনৰ কাৰণে কিছুমান টপিক থাকি যায়, মানুহে চিলেবাছ কমপ্লিট কৰাৰ পিছতো কিছুমান থাকি গুচি যায়, কনফিউজিঙত থাকে। মানে সেই বস্তুকেইটা মই কৈ দিম বাৰু, দেখাই দিম, বুজাই দিম। চবেই ভালদৰে পঢ়িলে, বাকী চবলৈ অল দ্য বেষ্ট। থেংক ইউ। যদি ইনফৰ্মেশ্যনটো ভাল লাগিলে, যদি ভাল লাগিছে লাইক কৰিব এণ্ড কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈ ইমানেই, থেংক ইউ।